নমস্কাৰ। কবিতাৰ শিৰোনাম ফাগুনৰ আবতৰীয়া বৰষুণজাক। কবি লুইত কলিতা, কণ্ঠ লুইত কলিতা। ফাগুনৰ আবতৰীয়া বৰষুণজাক, এজাক প্ৰতিবাদী বৰষুণ। সি আহিছে ৰক্ষতাৰ প্ৰতি এটি প্ৰত্যাহ্বান হয়। সিক্ততাৰ শোভাযাত্ৰা কঢ়িয়াই ডাৱৰৰ ধৈৰ্য উৰুৱাই। শুষ্ক ফাগুনৰ সৈতে যুঁজি ধূসৰিত ধূলিৰ আৱৰণ ফালি সি যেন বিৰিঙাব পল্লৱ কুঁহিপাত আৰু সুকোমল বসন্তৰ দীপ্ত স্পৃহা। বৰষুণজাক বিপ্লৱী পৰিৱৰ্তনকাৰী। সি আহিছে মৰুময় ধৰাৰ বুকু ৰক্তিম কৰা শিমলুৰ তেজবোৰ ধুই নিবলৈ। সি আহিছে শূন্য আকাশত ফাগুনে জ্বলোৱা মদাৰৰ জুইকুৰা নুমাবলৈ। সি আহিছে পলাশ বনৰ নিস্তব্ধতাৰ প্ৰতিবাদ হৈ নীৰৱতাক পৰাভূত কৰি শব্দৰ ৰাগিনী তুলিবলৈ। মোৰ মৰুৰ চহৰলৈ বৰষুণজাকক স্বাগতম। মোৰ মৰুৰ চহৰলৈ বৰষুণজাকক স্বাগতম। বৰষুণজাক আহক বসন্তৰ এটি সমদল লৈ, প্ৰাচুৰ্যৰ এটি ছন্দময় কবিতা হৈ। ধন্যবাদ।